নমস্কাৰ বন্ধুসকল, এমকেবি ছাপোৰ্টেড চলে মই পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আধুনিক ভাৰতৰ বুৰঞ্জীৰ কেইটামান অতি বিশেষ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব আহকচোন। প্ৰথম প্ৰশ্নটো আমি আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে মহিলা ভাৰতীয় সংস্থাৰ WIA প্ৰতিষ্ঠাৰ বছৰ। এটা চাৰিটা এনচাৰ দিয়া আছে: 1947, 1937, 1927, 1917। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে ক'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1917। 1917 ব্যাখ্যা: 1917 চনৰ 8 মে তাৰিখে মাদ্ৰাজৰ আদিয়াৰত মহিলাৰ এটা বহুজাতিক গোটে মহিলা ভাৰতীয় সংস্থা WIA প্ৰতিষ্ঠা কৰে। ভাৰতীয় মহিলাৰ সামাজিক আৰু যৌন বৈশ্যতাক পিতৃতান্ত্ৰিকতা, দৰিদ্ৰতা আৰু ৰাজনৈতিক বঞ্চিতকৰণৰ সৈতে সাহসেৰে সংযোগ কৰা WIA হৈছে প্ৰথম সংগঠনবোৰৰ ভিতৰত এটা। আহক দ্বিতীয় প্ৰশ্নটোলৈ। 1958 চনৰ আইন অনুসৰি ভাৰত শাসন কৰিব লাগিছিলে। কোনে ভাৰত শাসন কৰিব লাগিছিল? 1958 চনৰ যিখন আইন প্ৰণয়ন কৰা হৈছিলে সেইখনত বাই দ্য কোম্পানী ইন দ্য নেম অফ দ্য ক্ৰাউন, বাই দ্য বৰ্ড অফ ডাইৰেক্টৰ্ছ ইন দ্য নেম অফ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইন দ্য নেম অফ দ্য ক্ৰাউন। উত্তৰ মুকুটৰ নামত। ব্যাখ্যা: ভাৰত চৰকাৰৰ আইন 1958 হৈছে 1958 চনত 2 আগষ্টত গৃহীত যুক্তৰাজ্যৰ সংসদৰ এক আইন। ইয়াৰ ব্যৱস্থাসমূহে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি এই পৰ্যন্ত সংসদৰ পৃষ্ঠপোষকতাত ব্ৰিটিছ ভাৰত শাসন কৰি আহিছিল আৰু ইয়াৰ কাৰ্যকলাপ ব্ৰিটিছ শাসনলৈ স্থানান্তৰ কৰাৰ বাবে আহ্বান জনাইছিলে। নেক্সট কুৱেশ্যন। গদাৰ পাৰ্টি ছান ফ্ৰান্সিস্কো আমেৰিকা যুক্তৰাষ্ট্ৰত নৱেম্বৰ 1913 প্ৰতিষ্ঠা কৰা হৈছিলে। মাদাম ভাইগাজি কামা লালা হৰদয়াল শ্যামজী কৃষ্ণ বাৰেমা বট ANB। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লালা হৰদয়াল। 1913 চনত পেচিফিক কোচ হিন্দুস্তান এছ'চিয়েশ্যন লালা হৰদয়ালে প্ৰতিষ্ঠা কৰিছিল আৰু সোহন সিং ভাগনায়াৰ সভাপতি আছিলে, যাক গাদাৰ পাৰ্টি বুলি কোৱা হৈছিল। এই দলটোৰ সদস্যসকল আছিলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ অভিবাসী শিখ। 1913 চনৰ 1 নৱেম্বৰ ছান ফ্ৰান্সিস্কোৰ পৰা গদাৰৰ প্ৰথম সংখ্যা প্ৰকাশিত হয়। কেছৰ কুৱেশ্যন। পুনা চুক্তি আছিলে এক চুক্তি। নেহেৰু এণ্ড আম্বেদকাৰ, গান্ধী আম্বেদকাৰ, মালভিয়া আৰু আম্বেদকাৰ, গান্ধী আৰু নেহেৰু। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো পুনা চুক্তি কাৰ কাৰ মাজত সংঘটিত হৈছিলে সুধিছিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গান্ধী আৰু আম্বেদকাৰ। ডক্টৰ বাবা চাহেব আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত 48 বছৰ পূৰ্বে 1932 চনৰ 24 ছেপ্টেম্বৰ এক চুক্তি স্বাক্ষৰিত হৈছিলে। মহাত্মা গান্ধীৰ অনশন মৃত্যু ধ্বংস কৰিবলৈ পুনেৱাৰা কেন্দ্ৰীয় কাৰাগাৰত প্ৰীতি মদন মোহন মালৱীয় আৰু ডক্টৰ B.R. আম্বেদকাৰ আৰু কেইজনমান দলিত নেতাই এই চুক্তি স্বাক্ষৰ কৰে। 5 নম্বৰত হৈছে নিম্নলিখিত কোনজন ৰাষ্ট্ৰীয় নেতাই 1945 চনত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ সৈনিকসকলক বিচাৰৰ সৈতে মোকাবিলা কৰাৰ গোচৰত ৰক্ষা কৰা নাছিলে? ছাৰ তেজ বাহাদুৰ ছাপ্ৰু, ভোলাভাই দেশাৰী, ৰাজাগোপালাচাৰী, জৱাহৰলাল নেহেৰু। শুদ্ধ উত্তৰটো হৈছে ৰাজাগোপালাচাৰী। ৰাষ্ট্ৰীয় নেতা ৰাজাগোপালাচাৰী 1945 চনত ভাৰতীয় জাতীয় সেনাৰ সৈনিকসকলৰ বিচাৰৰ সৈতে মোকাবিলা কৰাৰ গোচৰত ৰক্ষা কৰা নাছিলে। নিম্নলিখিত কোনখন চুক্তিয়ে পেছোৱা বাজী ৰাও দ্বিতীয়ৰ স্বতন্ত্ৰ অস্তিত্বৰ সমাপ্তি ঘটায়? দ্য ট্ৰিটি অফ পুৰন্ধৰ, কনভেনশ্যন অফ ৱাডগাঁও, ট্ৰিটি অফ বাছেইন, ট্ৰিটি অফ চালবাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেচেইনৰ চুক্তি। বাজী ৰাও আছিলে মাৰাঠা সাম্ৰাজ্যৰ অন্তিম পেছোৱা, যি 1795 পৰা 1817 চনলৈ শাসন কৰিছিলে। তেওঁক মাৰাঠা নবেলসকলে পুতলা শাসক হিচাপে স্থাপন কৰিছিলে, যাৰ বৰ্ধিত শক্তিয়ে তেওঁক ৰাজ্যৰ ৰাজধানী এৰি ব্ৰিটিছৰ সৈতে বাছেইন 1802 চুক্তি স্বাক্ষৰ কৰিবলৈ প্ৰেৰিত কৰিছিলে। 7 নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকত কোনে আৰম্ভ কৰিছিলে? বাল গংগাধৰ তিলক, ৰাজা ৰামমোহন ৰায়, J.A.Hickey, লৰ্ড উইলিয়াম বেণ্টিক। শুদ্ধ উত্তৰ হৈছে J.A.Hickey। বেংগল গেজেটত J.A.Hickeyৰ দ্বাৰা আৰম্ভ কৰা প্ৰথম ইংৰাজী বাতৰি কাকত 1880 চনত। ভাৰতৰ যিকোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱা প্ৰথমগৰাকী মহিলা আছিলে নন্দিনী চাটপাথী, ডাক্তৰ জয়ললিতা, সুচেতা কৃপালানী, M.S. মায়াৱতী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুচিতা কৃপালানী। সুচিতা কৃপালানী 15 জুন 1908 পৰা 1 ডিচেম্বৰ 1974 এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিলে। তেওঁ ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিলে। 1973 চনৰ পৰা 1967 উত্তৰ প্ৰদেশ চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে।
নম্বর কোয়েশ্চন হচ্ছে বন্দে মাতরম লেখক কোন? মহাত্মা গান্ধী, রবীন্দ্রনাথ টেগোর, বঙ্কিমচন্দ্র চ্যাটার্জী, শরৎচন্দ্র চ্যাটার্জী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বঙ্কিমচন্দ্ৰ চ্যাটাৰ্জী। বঙ্কিমচন্দ্ৰ চ্যাটাৰ্জীৰ জন্ম হৈছিলে 1838 চনৰ 27 জুনত পশ্চিমবংগৰ নাইহাটীত এটা গোড়া বংগালী ব্ৰাহ্মণ পৰিয়ালত। তেওঁ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম লিখিছিলে, যিটো তেওঁৰ উপন্যাস আনন্দ মঠৰ অংশ আছিলে। এইখন এখন ৰাজনৈতিক উপন্যাস য'ত এজন সন্যাসীখনে ব্ৰিটিছ সৈন্যৰ সৈতে যুঁজ দিয়া ৰচিছে। 10 নম্বৰ আৰু শেষৰ লাষ্টৰ প্ৰশ্নটো হৈছে যে কাক আধুনিক ভাৰতৰ পিতৃ বুলি গণ্য কৰা হয়? ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী, শ্ৰী অৰবিন্দ, ভগত সিং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ পিতৃ বুলি গণ্য কৰা হয়। ৰাজা ৰামমোহন ৰায় সামাজিক শিক্ষণীয় ৰাজনৈতিক পৰিৱৰ্তন কৰা বয়সৰ স্বীকৃতি স্বৰূপে আধুনিক ভাৰতৰ পিতৃ বুলি জনা হয়। ইয়াত 10টা কুৱেশ্যন আধুনিক ভাৰতৰ ওপৰত আলোচনা কৰা হৈছে। ইংলিছ আৰু অসমীয়া দুইটাতে লিখা হৈছে আৰু আপোনালোকক অসমীয়াতে পাঠ কৰি দিয়া হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰক, কমেণ্ট কৰক আৰু বন্ধুসকললৈ শ্বেয়াৰ কৰি দিয়ক, যাতে আগন্তুক আহি থকা পৰীক্ষাসমূহত তেওঁলোকে সফলতা উত্তীৰ্ণ হ'ব পাৰে। থেংক ইউ।